আজি আমি আলোচনা কৰিম অট্ৰিবিন অক্সি ড্ৰপৰ বিষয়ে। অট্ৰিবিন অক্সি ড্ৰপটো কি আৰু কিদৰে আমাৰ শৰীৰত সহায় কৰিব আৰু কি কি সমস্যা থাকিলে আমি এইটো ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আলোচনা কৰা হ'ব। যদি আপুনি ভিডিঅ'টো ভুলতো ওপেন কৰি থাকে তথাপি আপোনাক ধন্যবাদ, কিয়নো এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ চৰ্দি, চাইনিজ বা ইমিউনিটিৰ সমস্যা থাকে তেন্তে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা ৰিকুৱেষ্ট কৰি আছোঁ, যদি আপুনি মোৰ চেনেলত নতুন হৈ থাকে তেন্তে নিশ্চয় আমাক সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী এনেকুৱা ভিডিঅ'ৰ কাৰণে। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানি লওঁ যে কি কি সমস্যা থাকিলে আমি অট্ৰিবিন অক্সি ড্ৰপটো ব্যৱহাৰ কৰিব পাৰিম। যিসকল ব্যক্তিৰ নাকি হঠাতে চৰ্দি লাগিছে আৰু তেওঁলোকে শ্বাস ল'ব নোৱাৰে, বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, সেইবোৰ যদি সমস্যা আছে তেন্তে অট্ৰিবিন ড্ৰপটো ব্যৱহাৰ কৰিব পাৰে। দ্বিতীয়তে, যিসকল ব্যক্তিৰ নাকি নাকৰ মাংস বাঢ়ি গৈছে, যিসকলে কয় যে চাইনিজ, সেইসকল ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো চাইনিজ থাকিলে মানুহে শ্বাস ল'ব নোৱাৰে ভালদৰে। তেওঁলোকে যেতিয়া শ্বাস ল'ব ধৰে বহুতো লাহে লাহে শ্বাস লয় আৰু নাকেৰে শ্বাস ল'ব নোৱাৰে, বহুতো ধৰণৰ সমস্যাই দেখা দিয়ে। তেওঁলোকে সম্পূৰ্ণকৈ শ্বাস ল'ব নোৱাৰে আৰু শ্বাস লওঁতে তেওঁলোকৰ বহুতো কষ্ট হয়। যদি তেনেকুৱা ধৰণৰ সমস্যা আছে তেন্তে আপুনি অট্ৰিবিন ব্যৱহাৰ কৰিব পাৰে। তৃতীয়তে হৈছে যিসকল ব্যক্তিৰ নাকি ইমিউনিটিৰ সমস্যা আছে। ইমিউনিটিৰ সমস্যা হ'লে আপুনি ভালদৰে শ্বাস ল'ব নোৱাৰিব, আপোনাৰ যেন উদাসীনতা অনুভৱ হ'ব, শৰীৰটো চন্তাই চন্তাই ভাব লাগিব, আপোনাৰ শৰীৰটো ভাল নালাগিব, কিয়নো আপোনাৰ শ্বাস যেতিয়া সম্পূৰ্ণকৈ ল'ব নোৱাৰিব, অক্সিজেন যেতিয়া সম্পূৰ্ণকৈ ল'ব নোৱাৰিব, তেতিয়া আপোনাৰ শৰীৰটো ভাল নাথাকিব আৰু চন্তাই চন্তাই ভাব লাগিব, উদাসীনতা হৈ থাকিব। আপুনি কিছু সময় পিছে পিছে আপুনি জোৰে জোৰে শ্বাস ল'বলৈ চেষ্টা কৰিব, কিন্তু আপুনি জোৰে জোৰে শ্বাস ল'ব নোৱাৰিব। কিন্তু আপোনাৰ মনত এটাই ভাব থাকিব, যদি মই ভালদৰে এটা জোৰেকৈ শ্বাস ল'ব পাৰোঁ তেন্তে মোৰ শৰীৰটো ভাল লাগিব, এনেকুৱা আপোনাৰ অনুভৱ হয়। যদি এনেকুৱা অনুভৱ হৈছে তেন্তে আপুনি অট্ৰিবিন অক্সি ড্ৰপটো নিশ্চয় ব্যৱহাৰ কৰিব। আৰু মই এইটো খুলি দেখুৱাই দি আছোঁ যে অট্ৰিবিন ড্ৰপটো কেনেকৈ ব্যৱহাৰ কৰিব। যদি আপোনাৰ এইবোৰ সমস্যা আছে তেন্তে আপুনি নিশ্চয় অট্ৰিবিন অক্সি ড্ৰপটো ল'ব। লোৱাৰ পিছত আপুনি কি কৰিব, এনেকৈ খুলি আপোনাৰ নাকৰ ভিতৰৰ পৰা আপুনি এনেকৈ মাৰি দিব। মাৰি দিয়াৰ পিছত চাব অলপ ঔষধ যাব আপোনাৰ নাকৰ ভিতৰত, আৰু অলপ গ'লে আপুনি 1 বা 2 মিনিটৰ পিছতে আপুনি গম পাব যে আপুনি কিমান ভাল পাইছে। 1 বা 2 মিনিটৰ পিছতে আপোনাৰ শ্বাস আগৰ নিচিনা ল'ব পাৰিব, কোনো ধৰণৰ সমস্যা আৰু নাথাকিব। আপোনাৰ যিটো শ্বাস লওঁতে যি কষ্ট অনুভৱ হৈছিল সেই কষ্টটো আৰু নাথাকে। আপুনি একদম সুস্থ মানুহৰ নিচিনা শ্বাস ল'ব পাৰিব, তাত কোনো ধৰণৰ অসুবিধাই দেখা নিদিয়ে। যদি আপোনাৰ হঠাতে চৰ্দি লাগিছে বা চাইনিজৰ সমস্যা আছে বা ইমিউনিটিৰ সমস্যা আছে তেন্তে এই অট্ৰিবিন অক্সি ড্ৰপটো নিশ্চয় ব্যৱহাৰ কৰিব। আৰু এইটো এবাৰ ব্যৱহাৰ কৰাৰ পিছতে আপুনি গম পাব যে কিমান ভাল এই অট্ৰিবিন অক্সি ড্ৰপটো। আৰু বৰ্তমান শীতকাল আহি আছে, এই শীতকালততো শ্বাসকষ্টৰ সমস্যাটো থাকিবই। আপুনি নিশ্চয় এটা সদায় এই অট্ৰিবিন অক্সি ড্ৰপটোৰ লগত ৰাখিব। দামো বেছি নহয়, মাত্ৰ 80 টকা। এটা ল'লে আপোনাৰ 3 মাহ গুচি যাব, কোনো ধৰণৰ সন্দেহ নাই। আৰু কিছুমান মানুহৰতো চৰ্দি সদায়ে লাগিয়ে থাকে। যিসকল ব্যক্তিৰ নাকি চাইনিজ থাকে তেওঁলোকৰ সদায় চৰ্দি থাকে। আৰু যিসকল ব্যক্তিৰ নাকি এনেকুৱা ধৰণৰ সমস্যা আছে তেন্তে সেইসকল ব্যক্তি নিশ্চয় অট্ৰিবিন ড্ৰপটো লৈ ল'ব। তেন্তে আজিলৈকে এইখিনি, আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে আমাক নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব।